মঞ্চখনৰ পৰাই কোনে আগলৈ গৈ কি হয় ক'ব নোৱাৰি। ইয়াৰ পৰাই কোনোবা এক্টৰ হ'ব, কোনোবা বিভূতি হ'ব, কোনোবা ঢুলীয়া হ'ব, বা কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ ইয়াতে সকলোবোৰ মুকলি বিহুত প্ৰতিযোগী দলসকলে সম্পূৰ্ণকৈ তেওঁলোকৰ নৃত্য সমাপিত কৰিব। বিচাৰক মণ্ডলী তথা উদযাপন সমিতিৰ উদ্যোক্তাসকলৰ পৰামৰ্শ অনুসৰি আমাৰ প্ৰতিযোগী দলসকলে তেওঁলোকৰ সম্পূৰ্ণ নৃত্য পৰিৱেশন কৰিব।